নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ইউটিউব চেনেল টেকনিকেল জ্ঞান আছামিজ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, মই আজি আপোনালোকক ক'ম আপোনালোকে কেনেকৈ ইউটিউব চেনেল ভেৰিফাইড কৰিব পাৰে আৰু আপোনালোকে কেনেকৈ ইউটিউবত থাম্বনেইল লগাব পাৰে। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, প্ৰথমে আমি যাব লাগিব ভেৰিফাইড কৰিবলৈ গুগল ক্ৰমত। তো বন্ধুসকল, যেতিয়ালৈকে আপোনালোকে ইউটিউবত থাম্বনেইল লগাব নোৱাৰে তেতিয়ালৈকে আপুনি চেনেলটো ভেৰিফাই নকৰে। তো বলক আমি প্ৰথমতে চেনেলটো ভেৰিফাই কৰি লওঁ। তো বন্ধুসকল, প্ৰথমে আমি চেনেলটো ভেৰিফাই কৰিবলৈ হ'লে আমি যাব লাগিব গুগলত। আমি গুগলত যোৱাৰ পাছত মাৰিব লাগিব ইউটিউব চেনেল ভেৰিফাইড। আপোনালোকে এইটো দেখিছে ওপৰত এটা আহি আছে, আমি তাত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পাছত ওপৰত যিটো লিংক আহিব ইউটিউব ভেৰিফিকেশ্যন, আমি তাত ক্লিক কৰি দিম। তাত ক্লিক কৰি দিয়াৰ পাছত এটা বেলেগ ইণ্টাৰফেচ আপোনালোকে দেখা পাব। তো এনেকৈ দেখা পাব। আপোনালোকে প্ৰথমতে চেনেলটো আহিব, তাৰ চেনেলটো ইয়াত আহি যাব লগতো, আৰু আপোনালোকে এইফালে আহিব। প্ৰথমতে আহিব কাউণ্ট্ৰি ইণ্ডিয়া। আপোনালোকে কল মি উইথ এন কল, আপোনালোকে মেছেজৰ দ্বাৰাও কোডটো আপোনালোকে বিচাৰিব পাৰে, আপোনালোকে কলৰ দ্বাৰা বিচাৰিব পাৰে। মই টেক্সট মেছেজৰ দ্বাৰা বিচাৰিছোঁ। তাৰপিছত ইয়াত আমাৰ ফোন নাম্বাৰ দিবলৈ আহিব। ফোন নাম্বাৰ মই দি দিছোঁ। ফোন নম্বৰ দিয়াৰ পিছত ইয়াত ছাবমিট কৰিব দিব, আমি ছাবমিট কৰি দিম। তো বন্ধুসকল, মোৰ মানে এই ফোন নাম্বাৰটো বহুতবাৰ দিয়া হৈ গ'ল। আপোনালোকে এনেকৈ ফোন নাম্বাৰ দিয়াৰ পিছত ছাবমিট কৰিবলৈ আহিব আৰু কোড 6টা আহিব। সেই কোড 6টা আপোনালোকে মাৰি দিলে, মানে য'ত মাৰিব দিব আপোনালোকে ভেৰিফাইড কৰিবলৈ দিব, এনেকৈ তাত ভেৰিফাইড কৰি দিলে ভেৰিফাইড হৈ যাব। তো বন্ধুসকল, এতিয়া কথা হ'ল আমি ইউটিউব থাম্বনেইল কেনেকৈ লগাম। তো বন্ধুসকল, তাৰ বাবে আপোনালোকে এটা এপ ইনষ্টল কৰিব লাগিব। সেই এপটোৰ নাম হৈছে ইউটিউব ষ্টুডিঅ', মানে ইউটিউব ষ্টুডিঅ'। তো বন্ধুসকল, আপোনালোকে প্লে ষ্ট'ৰত যাব লাগিব। প্লে ষ্ট'ৰত যোৱাৰ পিছত চাৰ্চ কৰিব লাগিব ইউটিউব ষ্টুডিঅ'। এইটো ওপৰত আহিছে, আপোনালোকে দেখিছে প্লাছৰ দৰে এটা এপ, ইউটিউব ষ্টুডিঅ'। তো বন্ধুসকল, মই এপটো ইনষ্টল কৰি থৈছোঁ বাবে মোৰ এনেকৈ আহিছে। আপোনালোকে ইনষ্টল কৰি ল'ব লাগিব এপটো। ইনষ্টল কৰাৰ পিছত অ'পেন কৰি দিব। অ'পেন কৰাৰ পিছত আপোনালোকে এনেকৈ আহি যাব। মই বৰ্তমান চেনেলটো সলাই লৈছোঁ, মোৰ এটা বেলেগ চেনেল লাগি আছে। বন্ধুসকল, এনেকৈ আহি যাব। এনেকৈ অহাৰ পিছত আপোনালোকে দেখিব এনেকৈ ভিডিঅ'টো তলত আহিব। আমি ভিডিঅ'টোত ক্লিক কৰি দিম। ভিডিঅ'টোত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচ অহাৰ পিছত আপোনালোকে যিটো এই কাট পেঞ্চিলৰ নিচিনাকৈ দেখিছে তাত আমি ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আহি যাব। তো বন্ধুসকল, এনেকৈ অহাৰ পিছত এই এডিট থাম্বনেইল আমি তাত ক্লিক কৰিম। এডিট থাম্বনেইল ক্লিক কৰাৰ পিছত আপোনালোকে ইউটিউবে তিনিটা থাম্বনেইল দেখুৱাই দিব। তো আপোনালোকে নিজেই গেলাৰীৰ পৰা থাম্বনেইল দিবলৈ হ'লে কাষ্টমাৰ থাম্বনেইলত আমি ক্লিক কৰি দিব লাগিব। তাত ক্লিক কৰাৰ পাছত আপোনালোকে যোনখন দিব বিচাৰে আপোনালোকে দিব পাৰে। বন্ধুসকল, মই এইটো চিলেক্ট কৰি থৈছোঁ, বনাই থৈছোঁ, সেইকাৰণে এইটোকে দিম। মই ইয়াত চিলেক্ট কৰিলোঁ। তাৰপিছত আমি ছেভ অপশ্যনত ক্লিক কৰি দিম। তো বন্ধুসকল, এনেকৈ আপোনালোকে ইউটিউব থাম্বনেইল লগাব পাৰিব। তো বন্ধুসকল, এতিয়া চাব পাৰে লাগি গ'ল থাম্বনেইল, দেখিছে। তো বন্ধুসকল, আপোনালোকে যেতিয়ালৈকে ইউটিউব চেনেলটো ভেৰিফাই নকৰে তেতিয়ালৈকে কিন্তু থাম্বনেইল নিজেই বনাই পেলাই লগাব নোৱাৰে। তো বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো একেবাৰে নতুন, ছাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে। ধন্যবাদ। যদি বন্ধুসকল ইয়াৰ পৰা কিবা এটা অকণমান শিকিলে ছাবস্ক্ৰাইবটো কৰিব আৰু।